নমস্কাৰ বন্ধু বান্ধৱীসকল, 5 মিনিটত ডাল পনীৰ মই কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। অতি সুন্দৰভাৱে কম সময়ৰ ভিতৰতে এই ৰেচিপিটো বনাব পাৰি। ৰুটি আৰু ভাতৰ লগত খাবলৈ বহুত ভাল হয়। তেনেহ'লে আহকচোন, ইয়াৰ কাৰণে কি কি সামগ্ৰী লাগিব। মই এয়া বুটৰ ডাল লৈছোঁ, আপোনালোকে যিকোনো ডাল ল'ব পাৰে। তাৰপিছত ইয়াতে কাটি অলপ ধনিয়া লৈছোঁ, অলপ পিঁয়াজ কাটি লৈছোঁ, জলকীয়া লৈছোঁ, তেজপাত 2টা লৈছোঁ, নহৰু, আদা আৰু অকণ গৰম মছলা। আৰু এইখিনি হ'ল পনীৰ। পনীৰখিনি মই ফ্ৰাই কৰি লৈছোঁ। মোৰ হাজবেণ্ডে ফ্ৰাই পনীৰ বেছি ভাল পায়। আপোনালোকে ফ্ৰাই নকৰাকৈও ল'ব পাৰে পনীৰখিনি। আহকচোন তেনেহ'লে, কেৰাহী এখনত তেল অলপ গৰম হ'বলৈ দিছোঁ। আচলতে যেতিয়া লৰালৰি সময়ত কিবা এটা বনাব লাগে, তেতিয়া মই এইটো বুদ্ধি বহুত ডালখিনিতো এনেও বনোৱা যায়, ডেইলি বনোৱা যায়, প্ৰত্যেকৰ ঘৰতে দাইলখিনি বনোৱা। অকণমান তাতে যদি পনীৰ দি তাক অকণমান সোৱাদযুক্ত কৰোঁ, ভালেই লাগিব দিয়কচোন। আৰু বেছি সময়ো নালাগে। এয়া মোৰ কেৰাহী গৰম হৈছে। এতিয়া মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি দিম। এই চাউণ্ডটো যে মই বহুত ভাল পাওঁ। গৰম তেলত পিঁয়াজকণ দি দিয়াৰ লগে লগে যিটো চাউণ্ড ওলায়, মই ভাল পাওঁ আৰু গোন্ধটো ভাল পাওঁ। আপোনালোকে জনাবচোন, আপোনালোকে ভাল পায়নে? ইয়াতে তেজপাত 2টা দিলোঁ, কাটি থোৱা জলকীয়াখিনি দিলোঁ। এইখিনি এতিয়া ধুনীয়াকৈ লৰাই থাকিব লাগিব অলপ সময়। পিঁয়াজখিনি অকণমান গল্ডেন কালাৰ হ'ব লাগিব। অকণমান মাজে মাজে লৰাই দিয়ক। প্ৰায় হৈ আহিছে, ৰঙচুৱা হৈ আহিছে পিঁয়াজখিনি। এয়া দেখিছেনে, পিঁয়াজখিনি কালাৰ অতি সুন্দৰভাৱে হৈ আহিছে। আনফালে মই ডালখিনি কুকাৰত বহাই দিছোঁ বইল কৰিবলৈ। চাওকচোন, অতি সুন্দৰ এটা কালাৰ উঠি আহিছে। এতিয়া ইয়াতে মই নহৰুখিনি দি দিছোঁ, আদাখিনি দি দিছোঁ। এতিয়া এইখিনি অলপ লৰাই দিয়ক। আদা নহৰুখিনি পিঁয়াজৰ লগত দিব নালাগে কেতিয়াও, কাৰণ আদা নহৰু পেষ্টটো সোনকালে পুৰা যাব পাৰে আৰু গোন্ধটো নাইকিয়া হৈ যাব পাৰে। সেইকাৰণে মই পিঁয়াজখিনি যেতিয়া ৰঙচুৱা হৈ যায়, তেতিয়া আদা নহৰু পেষ্টখিনি দি দিওঁ। আপোনালোকে জনাবচোন, আপোনালোকে কি কৰে। বাহ, বহুত ধুনীয়া গোন্ধ ওলাইছে। খাবলৈ কি হয় নাজানো, কিন্তু ভালেই হ'ব। মই বনাইছোঁ আগতে কেইবাবাৰো। মই প্ৰায় এই ৰেচিপিটো বনাই থাকোঁ, কিন্তু আজি ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। মই কিন্তু গোন্ধটো বহুত ধুনীয়া পাইছোঁ।
নিশ্চয় আপোনালোকে কালাৰটো দেখি গম পাইছে চাগে, গোন্ধটো ধুনীয়া ওলাইছে। তলত লাগিবলৈ দিব নালাগে, এনেদৰে অলপ লৰাই থাকিব লাগে। এতিয়া মই বইল দালিখিনি দি দিছোঁ। এই আৱাজটো মোৰ বহুত ভাল লাগে। মই বইল দালি গোটেইখিনি দি দিছোঁ। কোনোবাই যদি মোৰ চেনেললৈ নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব দেই, লগতে লাইক দিও যাব। এতিয়া মই ইয়াতে অলপ গৰম পানী দিম, বস্তুখিনি বেছি গোটা হৈ গৈছে। আপোনালোকে এনেকৈও ৰাখিব পাৰে, কিন্তু মই অলপ পানী দিম ইয়াতে। এয়া মই গৰম পানী কৰি থৈছোঁ। পনীৰখিনি দিলোঁ, পানীখিনি মই উতলাইছোঁ আনফালে। ইয়াতে মই এতিয়া মছলাখিনি দিম, জিৰা মছলা, গৰম মছলা, অলপ জিৰা পাউডাৰ দি দিলোঁ। এতিয়া হালধি অলপ দিলোঁ ইয়াতে। বইল কৰোঁতে নিমখ দিছিলোঁ, তথাপিতো আপোনালোকে নিজৰ সোৱাদ অনুসৰি নিমখখিনি দি দিব। মোৰ পানী আনফালে উতলি গৈছে, মই এতিয়া পানী ঢালিব পৰা হৈ গৈছোঁ। পানী দি দিছোঁ, মই অলপ পনীয়া ভাল পাওঁ। এতিয়া মই অলপ জুইটো বঢ়াই দিম, মই কমাই থৈ দিছিলোঁ জুইটো, মই জুইটো এতিয়া অকণমান বঢ়াই দিম। বস্তুখিনি ভালকৈ উতলিব লাগিব, কাৰণ এয়া উতলিব আৰম্ভ হৈছে। আপোনালোকে এটা কথা মন কৰিব, এয়া এতিয়া বৰ উতল আহিছে। যেতিয়া বৰ উতল আহি অকণমান সৰু উতল, মানে কি বুজাম এতিয়া, যেনেকৈ এইটো ডাঙৰ এটা উতল আহিছে নহয়, এইটো উতলি এটা সৰুকৈ উতল আহিব, তেতিয়া আপোনালোকে ভাবিব এইখিনি উতলটো ঠিক হৈ গৈছে, মানে উতলা হৈ গৈছে। আৰু মোৰ হৈ গ'ল। মই এতিয়া অকণমান ডেকোৰেশ্যন কৰিম বুলি ভাবিছোঁ, আৰু যিকোনো খোৱা বস্তু মই ডেকোৰেশ্যন কৰি ভাল পাওঁ। খোৱাৰ আগত অকণমান নিজৰ চকুত লগা হ'লে কিবা এটা ভাল লাগে। মই অলপ ডেকোৰেশ্যন কৰি দিলোঁ, অলপ ধনিয়া পাত আৰু পকা কেঁচা জলকীয়া অলপ কাটি টুকুৰা কৰি দিলোঁ। আৰু এটা কথা, আপোনালোকে ইয়াতে বিলাহীও দিব পাৰে দেই। আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন মোৰ ডাল পনীৰ ৰেচিপিটো কেনেকুৱা পালে, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি যাবলৈ একদম নাপাহৰিব। ধন্যবাদ। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আপোনালোকক অশেষ ধন্যবাদ।